নমস্কাৰ মই পৰমা গগৈ আপোনালোক সকলোকে মোৰ সঁচা কথা চেনেলটোলৈ দুমাহৰ পিছত স্বাগতম জনাইছো মানে ভিডিঅ' দিব পৰা নাছিলো আৰু আজি মোৰ আছে বিকাশ চেত্ৰী বিকাশৰ পৰা জানিবলগীয়া কথা বহুতখিনি আছে আৰু বিকাশ প্ৰথমতে স্বাগতম জনাইছো মোৰ সঁচা কথা চেনেলটোলৈ চেনেল নামটো শুনি অলপ ভয় লাগিছে একদম সঁচা কথা ক'ব লাগিব ইয়াত মিছা কথা চিষ্টেম নাই আমাৰ জানিটো অলপ কৈ দিয়া বহুতে নাজানে ফাৰ্ষ্টত আমি কেনেকৈ চিনাকি হৈছিলোঁ তো কৈ দিয়া পটক 1 মিনিটত ফাৰ্ষ্টত চিনাকিটো আমি প্ৰথমতে কমেণ্টৰ যোগেদি চিনাকি হৈছিলোঁ মই এটা কমেণ্ট দিছিলোঁ আৰু মোৰ নাম্বাৰ দিছিলোঁ আৰু আমাৰ কিমান ছাবস্ক্ৰাইবাৰ আমি চিনাকিটো কৈ দিয়া আমি 80টা ছাবস্ক্ৰাইবাৰ পৰা চিনাকি দুইয়া 80 মোৰ 80 তেনেকৈ আছিলে মোৰ 50টা আছিল 100টা আগে মোৰ হৈছিলে তোমাক ইয়াৰ আগতে 100টা হৈছে তাৰপাছত মোৰ তো তেনেকুৱা এইবোৰ মোৰ কাহিনী 100টা হওঁতে মোৰ 80টা হৈছিলে তো এইবোৰ কাহিনী আমি কেতিয়াবা আপোনাক শুনাম কিন্তু আজি আমি বিকাশৰ পৰা কিছুমান কুৱেশ্যন সুধিম তো প্ৰথম কুৱেশ্যনটো হৈছে বিকাশ তুমি কোৱা এজন ব্লগাৰে কেনেকৈ গ্ৰ' কৰিব পাৰিব বৰ্তমান সময়ত এতিয়াতো বহুত কম্পিটিশ্যন বহুত টাইট মানে এক্সট্ৰা কৰিব লাগিব মানে যোনে নৰ্মেল যিসকলে কৰা নাই এতিয়া মানে কি হৈ গ'ল বহুত কণ্টেণ্ট ক্ৰিয়েটৰ ওলাই গ'ল ব্লগাৰ ওলাই গ'ল তে চব কণ্টেণ্টে মানে তুমি যদি কিবা এটা ভাবিছা যে কালি মই এনেকৈ এটা ভিডিঅ' বনাম ব্লগ বনাম সেই ব্লগটো তুমি ইউটিউবত মাৰি চাবা 100জনে 1000জনে লাখজনে বনাই থৈ দিছে তোমাৰ অসমতে হওক দিল্লীতে হওক মুম্বাইতে হওক বা ইণ্টাৰনেশ্যনেলি হওক চব কণ্টেণ্ট এভেইলেবল ইউটিউবত একো কণ্টেণ্ট বাচা নাই মানে তুমি যদি নতুনকৈ কৰিম বুলি ভাবিছা একদম ফ্ৰেছ আউট অফ দ্য বক্স কৰিব লাগিব এক্সট্ৰা অৰ্ডিনাৰী কৰিব লাগিব যিটো বস্তু হয়তো কিবা ইউনিক হ'ব পাৰে কিবা মানে বেলেগে যিটো কৰা নাই তুমি সেইটো কৰিব লাগিব হয় ঠিক আছে সেইটো সি যেনিবা কৰিলে ল'ৰা ধৰিলে বেলেগ এটা ধৰণৰ দুখীয়া মানুহক সহায় কৰাই হওক বা ধনী কিবা মানে এক্সট্ৰা অৰ্ডিনাৰী হেৰি কৰি আছে এটা বহুত ভাল কৰি আছে সহায় কৰা ধৰণৰ এনেকুৱা ধৰণৰ কৰিব লাগিব বা সহায় কৰা বুলিও নহয় বা বেলেগ কিবা আৰু এক্সট্ৰা যি বস্তু কোনো কৰা নাই সেই বস্তুটো আমি মানে ভাবিব নোৱাৰো যেটো সি মানে সেইটো কৰিব লাগিব তেতিয়াহে মানে অকমান আগবঢ়া চান্স আছে আৰু তো এতিয়া হ'ল এটা ভিডিঅ' যেতিয়া আমি চাওঁ বা ক্লিক কৰোঁ মেইনলি থাম্বনেইলটো মেইন বস্তু থাম্বনেইলটো হয় থাম্বনেইলটো বনাবৰ কাৰণে ধৰি লওক কেনেকুৱা ধৰণে বনালে ভাল হয় বা কেনেকৈ ধৰণে থাম্বনেইল বনাই ভাল তোমাৰ মতে কি কোৱা ধৰি লওক আজিকালি কিছুমানে নিজৰ ফেচটো দেখাই পিনি বনায় বা ব্লগিঙৰ ক্ষেত্ৰত আচলতে কেনেকুৱা থাম্বনেইলটো বেছি দৰকাৰ ব্লগিঙততো নিজৰ ফেচ দেখাবই লাগিব কাৰণ তোমাৰ নিজৰ ফেচটো নিজৰ পাৰ্চনেলিটিটো দেখাই পেলাই বস্তুটো মানে ৰাইজে চাব তোমাক এতিয়া মই মোৰ চেনেলত মই বেলেগত থাম্বনেইল লগালেও নহ'ব মোৰ নিজৰে এটা লগালো দুটা লগালো তাৰপিছত কি কৰিম তে থাম্বনেইলটো ভালকৈ অলপ চাই যাতে আৰু মানুহটো কাৰণ থাম্বনেইলটো চাই মানুহ ক্লিক কৰে এইটো মানে এতিয়া হৈ গৈছে বস্তুটো নৰ্মেল যদি অকল ফটো এখন দি থৈ দিওঁ বহুত মানে কম যাব চাব ক্লিক কৰিব যিকেইটা তোমাৰ নৰ্মেল ছাবস্ক্ৰাইবাৰ সদায় তোমাক চাই থকা মানুহ চাব নতুন মানুহ নাচাব সেই এটা লিমিটেড বস্তু থাকি যাব থাম্বনেইলখন অকণমান ভালকৈ বনাব লাগে কিন্তু একদম জাবৰা কৰিব নালাগে আৰু নোহোৱা বস্তু লিখিব নালাগে মানে যদি তাতে থকা বস্তু গোটেই ব্লগটোৰ ভিতৰত অকণমান যদি 10 ছেকেণ্ড যদি কিবা এটা কৈছা বা 20 ছেকেণ্ড যদি সেই টপিকৰ ওপৰত কৈছা সেই ৰিলেটেডে থাম্বনেইল থ'ব লাগে এনেকুৱা নহয় যে একদম বেলেগ কিবা দি দিলা আৰু থাম্বনেইল একদম বেলেগ এনেকুৱা কৰিব নালাগে ৰিলেটেবল হ'ব লাগে আৰু মানে ব্লগত অকল থাকিব লাগে যিটো থাম্বনেইল দিছা মানে আৰু কিছুমান ব্লগাৰে কি কয় মই শুনা মতে সিহঁতি থাম্বনেইল আগে বনাই ব্লগটো পিছত ভাবে তুমি সেইটো বিষয়ে কি ক'বা মইতো আগতে ভিডিঅ'টো পুৰা বনাই লওঁ পুৰা ব্লগ ৰেডি আপলোড হৈ গ'ল তাৰপিছত মই ভাবোঁ যে এইটো ভিডিঅ'ৰ টাইটেল থাম্বনেইল কি দিলে মানুহ চাব ইণ্টাৰেষ্ট হ'ব ক্লিক কৰিব কাৰণে তাৰপিছত মই ভাবি কিনে টাইটেল থাম্বনেইল বনাওঁ আৰু তোমাৰ আজিকালি বৰ্তমান সময়ত মানে টেগৰ কিমান তুমি ভাবা যে গুৰুত্বপূৰ্ণ আছে টেগটো হেছটেগ বা টেগ হেছটেগ লাগিবই হেছটেগ নহয় এইটো এইটো আমাৰ হেৰিটো টেগটো বহুত বেছি দৰকাৰ হয় টেগটো থাকিলে মানে কি মানে বেছি অলপ হেৰি হৈ যায় ৰিচ পোৱা যায় আৰু মানে যেনেকৈ ধৰক যেতিয়া মই আজি ধৰক যোৰহাটত আছোঁ যোৰহাটৰ ব্লগ এটা বনালোঁ যেতিয়া তাতে তলত যোৰহাটৰ ৰিলেটেড যদি টেগবিলাক দিওঁ যোৰহাট অসম নৰ্থ ইষ্ট এনেকুৱা ধৰণৰ টেগবিলাক দিওঁ যদি মই ৰাইডত গৈছোঁ বাইক ৰিলেটেড যদি টেগবিলাক দিওঁ তেতিয়া ছাজেষ্ট কৰে আৰু টেগটো দৰকাৰ আৰু হেছটেগ কেলে দিব লাগে মই বহুত কম দিওঁ কেতিয়াবা দিওঁ কিছুমান ব্ৰেণ্ড লাগিলে দিওঁ সিহঁতে দিব লাগে ন তে মই হেছটেগটো বহুত কম ইউজ কৰোঁ মানে হেছটেগটো তুমি ইনষ্টাগ্ৰামত ইউজ কৰিব লাগে ইউটিউবত ইমান কাম নহ'লে হৈ যায় আৰু এতিয়া বৰ্তমান সময়ত তুমি যে ভাবা যে এজন ব্লগাৰ বা তেওঁ কেনেকৈ গ্ৰ' কৰিবৰ কাৰণে ফেচবুকটো বেছি বেটাৰ নে ইউটিউবটো তুমি কোনটো ক'ব বিচাৰা অডিয়েঞ্চ দুটাই বেলেগ মই এইখিনি বস্তু বহুত ৰিচাৰ্চ কৰিছোঁ যিহেতু মই এইটো লাইনতে ইমান বছৰ কাম কৰি আছোঁ ফেচবুকতো আজিকালি বহুতে ব্লগ দিয়ে বহুত মই এনেকুৱা দেখা পাইছোঁ ইউটিউবত ভিউজ আহি আছে 1000 2000 ফেচবুকত 1 লাখ ফেচবুকত 1 মিলিয়ন আহা আৰু ইউটিউবত 1 লাখ আহা ছেম মই তোমাৰ যদি ইউটিউবত 1 লাখ আহিছে ঠিক আছে আৰু সেই 1 লাখৰ ভিডিঅ'টো মানে ফেচবুকত 1 মিলিয়নো আহি যাব পাৰে 1 মিলিয়নত অট'মেটিক ভিউজ আহে মানুহ শ্লাইড কৰি থাকে চাই থাকে ইউটিউবত তোমাৰ গৈ ভিডিঅ'টো চাব লিংক মানে সেইটো ক্লিক কৰিব এডভাৰটাইজ দুটামান বাজিব তাৰপিছত চাব মানে তোমাক মানে সঁচাকৈ ভাল পায় মানে ইউটিউবত যে চাইছে এনেকুৱা ধৰণৰ কথা ফেচবুকত আহি থাকে অট'মেটিক নিউজৰ নিচিনা সেইটো অডিয়েঞ্চ বেলেগ তুমি এতিয়া কোনটো ক'বা যে কোনটো মানুহে কৰাটো বেছি ভাল
য'ত য'ত পাই আছে মানে য'ত লাভ হৈছে সেইটো কৰিব মানে দুইটাতে দিব লাগে তুমি সেইটো ক'বা মই চাওক এতিয়া যোনে য'ত যাৰ যি লাভ আছে যোনে কোনোবাই ফেচবুকত ভিডিঅ' দি ভিউজ পাই আছে ইনকাম হৈ আছে ফেচবুকত দি থাকক একদম নতুন একেবাৰে নতুন তেওঁ ক'ত দিব ভাল হ'ব মই কৈছোঁ ফেচবুকত অলপমান বহুত কম আৰু ফেচবুকত মানে কি এটা মানে নিজৰ বেছ বনাব নোৱাৰে কাৰণ ফেচবুকত বহুত ভিডিঅ' একেলগে চাই দিয়া যায়তো মানুহ মাইণ্ডত নাথাকে মই 5টা ভিডিঅ' আগৰ কাৰ ভিডিঅ' চাইছিলোঁ ইউটিউবত ইমান মানুহ ভিডিঅ' নাচায় ইউটিউবত চিলেক্টেড মানুহবিলাক তোমাক যিসকলে ভাল পায় ছাবস্ক্ৰাইব কৰিব তেতিয়াই চাব ফেচবুকত চাবা মিলিয়ন ভিউজ আহে কিন্তু সিহঁতৰ ফলোৱাৰ্ছ মিলিয়ন নাথাকে বুজিছা কিন্তু ইউটিউবত তোমাৰ মিলিয়ন তোমাৰ হেৰি থাকিব তোমাক ছাবস্ক্ৰাইব কৰি থৈ দিছে মানে তোমাক ভাল পায় যেতিয়া মন গ'ল তোমাৰ চেনেলটো খুলিল চালে ফেচবুকত সেইটো নহয় ফেচবুকত মিলিয়ন ভিউজ আহে ফলোৱাৰ্ছ চাবা 1 লাখ 2 লাখে থাকে সেই বস্তুটো মানে ফেচবুকত মানে বহুত চাই থাকে মানুহ 5টা ভিডিঅ' একেলগে 10টা ভিডিঅ' চাই দিব লাষ্ট ভিডিঅ'টো কাৰ চাইছোঁ মনত মানে ফাৰ্ষ্ট ভিডিঅ'টো কাৰ চাইছোঁ মনত নাথাকিব কিন্তু ইউটিউবত মানুহ ইমান টাইম নহয় অকণমান চাব 5টা ভিডিঅ' চালে মনত থাকিব যে মই ইয়াৰ ভিডিঅ' চাইছোঁ সেইটোৱে কথা ঠিক আছে এইখিনি কথা আপোনাৰ জানিব পাৰিলে এটা মেইন লাষ্টৰ এটা কথা সুধিম মই এটা লাষ্ট কথা কথাটো হৈছে যে ধৰি লোৱা এজন ইউটিউবাৰ তুমি যিহেতু এতিয়া ইমানখিনি গ্ৰ' কৰিলা তুমি মই শিকি আছোঁ চেষ্টা কৰি আছোঁ সদায় মানে তথাপিতো বহুতৰ কাৰণে তুমি এটা লক্ষ্য মানে যে বিকাশ দা সমান যদি হ'ব পাৰোঁ তোমাৰ বহুত মানে বহুতৰ কাৰণে কথা কৈছোঁ মই যিসকল ব্লগাৰ আছে সকলোৰে লক্ষ্য তুমি কাৰণ বিকাশ দা বুলি ক'লে এটা মানে আই লাভ ট্ৰেভেল এণ্ড ফুড চেনেলটো বহুতৰ লক্ষ্য এতিয়া হ'লে মোৰ কেমেৰাজন কৰি আছে তেওঁ এটা লক্ষ্য তুমি যে ইমান তেওঁ তোমালোকৰ তোমাৰ ভিডিঅ' চাই আছে গ্ৰ' কৰিছেতো তো মই তোমাক সুধিম যে তেওঁ ধৰি লওক এটা যেতিয়া পৰ্যায় পাই যাব যে ইমান টকা ঘটিছে ইউটিউবৰ পৰা পইচা অলপ পাইছে তো তেওঁ মানে ধৰি লওক সদায় তাৰ ফিউচাৰটো গোটেই জীৱন ইউটিউবত থাকিম বুলি ক'ব নোৱাৰিতো কেতিয়াবা ধৰি লওক আমাৰ ডাউন হৈ যাব পাৰে ভিউজ নহা হ'ব পাৰে তো তুমি কি ক'বা মানে তেওঁলোকক যিসকল অলৰেডি গ্ৰ' কৰি আছে যে কেনেকৈ আমি মানে বেলেগ কেনেকৈ বিজনেছত পইচাটো কৰোঁ বা কেনেকৈ কি কৰিলে ভাল হ'ব তুমি চবৰে লাইফটো বেলেগ মানে চবে নিজৰ লাইফটো বেলেগ হিচাপে ভাবে কিছুমানে ভাবে মই এইটো কাম কৰি আছোঁ সেইটো আজিকালি চাকৰি কৰি থকা মানুহ বিজনেছ কৰে চবৰে মানে থিংকিংটো বেলেগ মোৰ থিংকিংটো বেলেগ মই ভাবোঁ যে মই এতিয়া যিটো কৰি আছোঁ সেইটো মই বেষ্ট কৰি থাকোঁ আজি মই এইটো কাম কৰি আছোঁ ইমান বছৰ এইটো কামে মোক বহুত দিছে মানুহৰ মৰম দিছে সন্মান দিছে টকা পইচাও দিছে তে এইটো কামক মই ছাইড কৰিব নিবিচাৰোঁ এইটো কামটো মোৰ মেইন ফ'কাছ মানে তাৰ পিছত অলপ চলপ সৰু সুৰা কাম যদি কিবা কিবি থাকে এক্সট্ৰা এইটো কৰোঁ কিন্তু মেইন কাম এইটো 90% মোৰ ফ'কাছ মোৰ কামত ইউটিউবত 10% মই বাহিৰা কামত ফ'কাছ কৰোঁ যিটো কামৰ পৰা মোৰ এতিয়া বৰ্তমান মই চলি আছোঁ সেইটো কামতে মই বেষ্ট দিব লাগে তুমি দোকানখন খুলিলা দোকানখনৰ পৰা তোমাৰ পুৰা বিক্ৰী হৈ আছে সেই দোকানখনত তুমি ফ'কাছ দি থাকিব লাগিব বিক্ৰী হৈ আছে বুলি আকৌ তুমি বেলেগ এখন আৰু দোকান খুলিলে নহ'ব সেইখনকে আৰু তুমি কেনেকৈ আৰু 3টা 4টা কৰা সেনেকুৱা যেনেকৈ আমি চেনেল খোলোঁ 2টা 3টা সেই বস্তুটো তে মই এতিয়া এইটোতে লাগি থাকোঁ মানে এইটো ক'ব বিচাৰিম যিটো বস্তুত আপোনাৰ বেষ্ট টাইম গৈ আছে চিম্পল এতিয়া বিৰাট কোহলি ইহঁতে ক্ৰিকেট খেলি আছে কিমান ভাল ক্ৰিকেট খেলি আছে ক্ৰিকেট খেলি থাকিব লাগিব সিহঁতে ভালকৈ পুৰা একদম এটা মই বহুত ক্ৰিকেট খেলিলোঁ ইমান কষ্ট আৰু কি কৰে মই এটা বিজনেছ কৰোঁ মোৰতো চবে চিনিয়ে পায় কিবা কিবি কোচিং খোলোঁ কিবা খোলোঁ এনেকুৱা টাইপ ক'লে অলপ বেয়া মানে বস্তুটো এটা বেকআপ প্লেন চবে থ'ব লাগে কিন্তু যিটো টাইমত যিটো বস্তু ভালকৈ চলি আছে সেইটো বেষ্ট দি গৈ থাকিব লাগে পিছত হ'ব আৰু যি দেখা যায় ভাল লাগিলে বিকাশৰ পৰা এইখিনি ইম্পৰ্টেণ্ট কথা জানিব পাৰি আৰু আমি সঁচা চেনেলত মানে খুব কম কথা পাতোঁ কিন্তু ইম্পৰ্টেণ্ট কথা পাতোঁ গোটেইখিনি সঁচা কথা কৈছে বিকাশে তো ভাল লাগিলে আৰু আপোনালোকে ভিডিঅ' চাই কেনেকুৱা জনাবলৈ একেবাৰে নাপাহৰিব আৰু এইখিনি কথা শুনিলে ব্লগাৰ হিচাপে যদি আপোনালোকে ভাবিছে বা এজন ইউটিউবাৰ হিচাপে গ্ৰ' কৰিবৰ কাৰণে এইখিনি বহুত বেছি মজা টিপছ ঠিক আছে ফেচবুকত না এই ইউটিউবত যাব